এই দুপা ফুল ছিঙিলে মুখত দেখিছেনে মোৰ ইমান হাঁহি মানে মোৰ বহুতেই ভাল লাগিছে জেগাডোখৰ দেখি। আৰু এতিয়া গৈ আছোঁ আমি ক'লৈ জানেনে, মৰিগাঁও মানে গৈ পালোৱে। তাৰ পাছত আমি ধুনীয়া এটা প্লেচ এটাত গৈ আছোঁ, আপোনালোককো ভাবিলোঁ দেখুৱাই দিওঁ। ইমান মানে সৌন্দৰ্য মানে উপভোগ কৰিলোঁ তাত গৈ। ধাননি পথাৰ লগতে ফুল আৰু কিবা কি হয় এইটো ফুল। ব'লা লাহে লাহে। দুপৰীয়া টাইম আছিলে আৰু খোৱা বস্তু অলপ লৈ গ'লোঁ, কাৰণ বাচ্চা এটা গৈছে যিহেতু কিবা কিবি খাবই, সেইটো কাৰণে। আৰু চাওকচোন মই আপেল পিছত কমলা এইবোৰ লৈ গৈছিলোঁ, কাটি আছোঁ। আৰু মোৰ এইটো শাহুমা আৰু মোৰ পিছফালে এইটো দেৱৰ। আৰু এইফালে ধুনীয়া মানে পথাৰ এখন, ধুনীয়া ধাননি পথাৰো হয় আৰু তাত কিবা কিবি খেতিও আছে। মোক দেখিছেনে কেনেকুৱাকৈ আছিলোঁ মই, আৰু এয়া মোৰ শাহুমা আৰু শহুৰ আৰু এইটো মোৰ ননদ এইজনী। আমি গোটেইবোৰে মাছ মাৰিলোঁ, এনেই আৰু মাছ মৰা এনেই ট্ৰাই কৰিলোঁ, কিন্তু মাছ হ'লে নাপালোঁ। আৰু এয়া মোৰ এবাৰ শাহুমাই শাসন কৰি আছে দেৱৰক দেই। আৰু মোৰ ছোৱালীয়ে পিঠা খোৱাত লাগিছে, অলপ অলপকৈ পিঠা খাই আছে। আৰু তাই এইবাৰ ৰীল শ্বুট কৰি আছে, মানে তাইক খুৰাকে ৰীল শ্বুট কৰি দি আছে। আৰু তাই মানে কি ধুনীয়া প'জ দি আছে, আৰু দেউতাকৰ লগত অকণমান মানে হাঁহি ফূৰ্তি কৰিলে তাই, কেনেকৈ মানে মৰমবোৰ আছে। আৰু আমি মাছ নাপালেওনো কি হ'ল, বেলেগ এজন মানুহ আহি আমাক কেইটামান মাছ দিলে, আৰু সেই মাছ কেইটালে আমি ঘৰলৈ যাম। আৰু এইটো ইহঁত দুটা মানে বহুত ধুনীয়াকৈ, আৰু মায়ে মানে ফটোত মানে ভিডিঅ'টোত আহিব বিচৰা নাছিলে, তথাপিও অলপমান উঠাই দিলোঁ, খঙে কৰিলে। আৰু এতিয়া যোৱা সময়ত এইবাৰ মোৰ হাজবেণ্ডে ভাষণ দি আছে কিবা কিবি। আৰু এইটো আমি এণ্ডিঙত গৈ আছোঁ। মাইৰাই তাইৰ দাদুৱেকৰ কান্ধত উঠি গৈ আছে। এইটো এটা ধুনীয়া স্মৃতি মই ভাবোঁ। আৰু দেই আপোনালোকে কি ভাবে ক'বচোন, জনাব কমেণ্টত। আৰু এতিয়া আমি ঘৰমুৱা হৈছোঁ, আৰু মাইৰাক দেখিছে পিছফালে বহি লৈছে। বাই বাই।